dear students, welcome to my YouTube channel. আজি ভিডিওতে জৰিতে পুনৰ লৈ আহিছো মাই চাইল্ডহুড নামৰ চেপ্টাৰ 3 একেবাৰে শেষৰ অংশ। ঠিক আছে, আশা কৰো তোমালোকে ইয়াৰ আগৰ অংশ কেইটা চালা আৰু বুজি পালা। এহে আজি একেবাৰে শেষৰ অংশটো লৈ আহিছো। আশা কৰো তোমালোকে ভিডিওটি ধৈৰ্য সহকাৰে শেষলৈকে চাবা। তেতিয়াহলে বলা আমি আৰম্ভ কৰো। Then the Second World War was over and India's freedom was imminent. তাৰ পিছতেই Second World War মানে দ্বিতীয় বিশ্বযুদ্ধ সমাপ্তি ঘটিছিল বা শেষ হৈছিল, was over and India's freedom was imminent, আৰু ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ কথাটো কি আছিল, imminent আছিল বা নিশ্চিত আছিল। Indians will build their own India, যিসকল ভাৰতীয় হয় সেই ভাৰতীয়সকলে নিজৰ ইণ্ডিয়াখন নিজে বিচৰা ধৰণে সজাই ল'ব পাৰিব। Declared গান্ধীজীয়ে কথাটো ডিক্লেয়াৰ কৰি দিলে। The whole country was filled with an unprecedented optimism. গোটেই দেশখনৰ মানুহবোৰে খুব বেছি আশা ভৰসাৰে এই কথাটোলৈ বাট চাই আছিল আৰু বহুত বেছি আনন্দ লাভ কৰিছিল। আৰু আনফালে আন এখন দেশো যে স্বাধীন হ'ব, ভাৰত আৰু পাকিস্তান নহৈছিলে জানো, বিভাজিত হ'ব, এই কথাটো লৈ ভাৰতীয় মানুহে অলপ মনত দুখো কৰিছিল। I asked my father to permission to leave Rameswaram and study at the district headquarters in Ramanathapuram. তাৰপিছতে I asked my father, মই মোৰ দেউতাক সুধিছিলোঁ for permission বিচাৰি to leave ৰামেশ্বৰমৰ পৰা যাবৰ কাৰণে and study at the district headquarters, ৰামেশ্বৰমৰ পৰা ওলাই গৈ ক'ত কি কৰিবগৈ, ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছ তাত গৈ কি কৰিব, ষ্টাডি কৰিব। ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ্ছ ইন ৰামানাথপুৰমত পঢ়িবৰ কাৰণে দেউতাকৰ পৰা পাৰ্মিশ্যন বিচাৰিছিল। নেক্সট আমি ছবিত দেখিবলৈ পাইছোঁ শিৱা সুব্ৰমণ্য আয়াৰ ৱাইফ টুক মি ইনচাইড হাৰ কিটচেন এণ্ড চাৰ্ভ মি ফুড। ইয়াৰ আগৰ খণ্ডত আমি পাইছিলোঁ যে শিৱা সুব্ৰমণ্য আয়াৰ পত্নীয়ে APJ আব্দুল কালামক সিহঁতৰ ঘৰৰ কিটচেনত খাব দিয়া নাছিল বা ভিতৰত সোমাবলৈ দিয়া নাছিল, কিন্তু নেক্সট উইকত কি হৈছিল, ভিতৰতে এই দুইজনকে খাবলৈ দিছিল। শিৱা সুব্ৰমণ্য আয়াৰ পত্নীয়ে বুজি পাইছিল। ঠিক আছে, এই ছবিখন তোমালোকক দেখুৱাইছে, কথাখিনি নিশ্চয় বুজি পাবা। ইয়াৰ আগৰ খণ্ডটি তোমালোকে পঢ়ি চালে তোমালোকে প্লেলিষ্টত গৈ ভিডিঅ'টি চাব পাৰা, কাহিনীটো বা ঘটনাটোনো কি হৈছিল। ঠিক আছে, আমি আগবাঢ়ো। He told me, দেউতাই মোক কৈছিল, as if thinking aloud, বহুত বেছি সময় ভাবিছিল আৰু জোৰকৈ কৈছিল, আবুল, I know you have to go away to grow. আবুল, তুমি যাব লাগিব ওলাই উন্নতি কৰিবৰ কাৰণে, বিকাশ কৰিবৰ কাৰণে বা ডাঙৰ হ'বৰ কাৰণে। Does the seagull not fly across the sun? Seagull মানে হ'ল এজনী চৰাই, যিজনী চৰাই বহুত ওপৰত উৰি থাকে, আকাশৰ বহুত ওপৰত উৰি থাকে। কৈছে seagullৰ উদাহৰণ দি কৈছে, Does the seagull not fly across the sun? চান মানে হ'ল সূৰ্যৰ ওচৰে পাজৰে উৰি নাথাকেনে, তেনেকৈ কৈছে অকলশৰে। Alone and without a nest, কোনো ধৰণৰ নেষ্ট বা চৰাই এজনীৰ বাহ নোহোৱাকৈ আকাশত উৰি থাকে, সাগৰৰ ওপৰত আকাশৰ বেলিৰ ওচৰে পাজৰে ঘূৰি ফুৰে, কোনো ধৰণৰ সংগী নোহোৱাকৈ বা বাহ নোহোৱাকৈ। Your children are not your children. He quoted Khalil Gibran to my hesitant mother. মাকে APJ আব্দুল কালামক পঠাবলৈ বিচৰা নাছিল ৰামানাথপুৰমলৈ পঢ়িবৰ কাৰণে। দেউতাকে বুজাইছিল এটা কথা, কোটেড মানে খালিল জিব্ৰানৰ এটা কথা কৈ বা উক্তি কৈছিল যে your children are not your children. তোমাৰ চিলড্ৰেন বা তোমাৰ ল'ৰা ছোৱালী নহয়। There are the sons and daughters of lives longing for itself. তোমাৰ ছোৱালীবোৰ বা ল'ৰাবোৰ lives longing for itself, তেওঁলোকে নিজৰ কাৰণে হয় বা জীৱনৰ কাৰণে। They come through you, সিহঁতে তোমাৰ জৰিয়তে নিশ্চয় আহিছে, but not from you, কিন্তু তোমাৰ পৰা নহয়। ভগৱানে পঠাইছে, তেওঁলোক নিজৰ কাৰণে আহিছে। You may give them your love, তুমি তোমাৰ ভালপোৱাবোৰ বা মৰমবোৰ তোমাৰ ল'ৰা ছোৱালীক দিব পাৰা,
বাট নট ইয়ৰ থটছ, কিন্তু তোমাৰ নিজৰ চিন্তা ভাৱনাবোৰ কেতিয়াও দিব নোৱাৰা। সকলোৰে নিজৰ নিজৰ চিন্তা ভাৱনা বেলেগ। যদিও তোমাৰ পৰা আহিছে বা তোমাৰ পৰা জন্ম হৈছে, তোমাৰ পুত্ৰ বা জীয়ৰী হিচাপে আহিছে, কিন্তু তোমাৰ থটছবোৰহে দিব পাৰিবা, অন্য একো দিব নোৱাৰি। থটছবোৰ দিব নোৱাৰিবা, অন্য সকলোবোৰ মৰম চেনেহবোৰ দিব পাৰিবা। ফৰ দে হেভ দেয়াৰ অ'ন থটছ, কাৰণ সিহঁতে নিজৰ বিচাৰ বুদ্ধি বা নিজৰ চিন্তা ভাৱনা লৈ এই পৃথিৱীলৈ আহিছে, নিশ্চয় কিবা এটা উদ্দেশ্য লৈ। এয়াই আছিল APJ আব্দুল কালামৰ যি আত্মজীৱনী তেওঁ লিখিছিল, মাই চাইল্ডহুড। নিশ্চয় তোমালোকে বুজি পালা। ইয়াত লিখিছে APJ আব্দুল কালাম এন এক্সট্ৰেক্ট ফ্ৰম উইংছ অফ ফায়াৰ। এই যিটো মাই চাইল্ডহুড নামৰ যিটো আমি চেপ্টাৰ পালোঁ, এই চেপ্টাৰটো লোৱা হৈছে উইংছ অফ ফায়াৰ নামৰ কিতাপখনৰ পৰা। আৰু এই কিতাপখন কি হয় জানানে? এই কিতাপখন APJ আব্দুল কালামৰ অট'বায়'গ্ৰাফী হয় বা আত্মজীৱনী। অট'বায়'গ্ৰাফী মানে কি জানানে? যিয়ে নিজৰ জীৱনৰ বিষয়ে লিখে, নিজৰ জীৱনৰ বিষয়ে লিখা কিতাপখন আত্মজীৱনী হয়। ঠিক আছে। আৰু সেই কিতাপখন, এতিয়া প্ৰশ্ন আহিব পাৰে যে APJ আব্দুল কালামৰ অট'বায়'গ্ৰাফীখনৰ নাম কি? তেতিয়াহ'লে আমি গম পালোঁ অট'বায়'গ্ৰাফীখনৰ নাম হ'ল উইংছ অফ ফায়াৰ। প্ৰশ্ন আকৌ আহিব পাৰে যে মাই চাইল্ডহুড নামৰ চেপ্টাৰটি ক'ৰ পৰা লোৱা হৈছে? তেতিয়াও আমি লিখিব লাগিব APJ আব্দুল কালামছ উইংছ অফ ফায়াৰ। ঠিক আছে। পুনৰ লগ পাম আকৌ এটি নতুন ভিডিঅ'ৰ সৈতে। তোমালোকে চেনেলটিলৈ ভিজিট কৰি থাকিবা, আৰু যদিহে আমাৰ চেনেলটিলৈ নতুনকৈ আহিছা, তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিবা। তেতিয়াহ'লে আজিলৈ আহোঁ। ধন্যবাদ।